বন্ধুসকল, আজি মোৰ মিsolbuut চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আজি সুন্দৰ এটা ভিডিঅ কৰিম। ওলাইছোঁ এতিয়া পথাৰলৈ যাম। এয়া গৰুকেইটা লৈ যাওঁ। এডাল জপকা জাবত আনিব লাগিব। পথাৰত কি কৰোঁ চব দেখাম। বৰশী বাম, মাছ ধৰিম। হ'ল গৰুকেইটা এৰাল দি ল'লোঁ। এতিয়া আৰু যুদ্ধত লাগি যাম আৰু আহি গ'লোঁ। এতিয়া কামত লাগি যাম আৰু যুদ্ধত নামিব হৈ গ'ল আৰু এতিয়া নামি যাম। আজি আমাৰ পথাৰত ধান লগাবলৈ এক বিশেষ এগৰাকী মানুহক আমন্ত্ৰণ কৰিছোঁ। তেওঁ আহিব, ঘৰৰ পৰা আহি আছে। মানে কোন আহিব জানে? আপোনালোকৰ মৰমৰ আজলি খুৰী সুনিতা পাটৰ আৰু মানে মোৰ ভণ্টি, তাইও আহিব ধান লগাবলৈ। আজি পথাৰত মানে উপায় নাই আৰু, খেতি বাতিটো কৰিবই লাগিব ন, কষ্ট কৰিব লাগিব। আৰু তাৰ লগত সুন্দৰ গীত গাম আজি, শুনিব। ময়ো গাই চাম, পাওঁনে নোৱাৰো ঠিক নাই বাৰু। একদম একচাট দি দিম আৰু। ভাগৰ লাগি গৈছে আৰু দেই। ইমান জাবৰ ওলাই, এইসোপা নেপেলালেও বেয়া হ'ব নহয়, নহ'লে এইবোৰ ওপৰত উঠি আহিব, ধান গোটেই মানে হেৰি কৰি পেলাব। আচ্ছা ঠিক আছে, মই এতিয়া থৈ দিছোঁ। যাওঁ, আমাৰ ৰোৱনীসকল আহি পালেহি। তামোল অলপ খাই আহোঁ। তামোল অলপ খাই আকৌ আহিব লাগিব। ঐ আহি পালি, তামোল অলপ দে। তামোল ক'ত আছে? সুনিতা আহি পালে নাই? সুনিতা ইমান দেৰি হ'ল যে। আমাৰ ৰোৱনীসকল আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু দেই। তাৰপিছত তামোল অলপ খাই লওঁ চবেই আৰু ন। এয়া সকলো সাজি কাচি ওলাইছে আমাৰ ৰোৱনীসকলে। এতিয়া নামিম পথাৰত, আনিব লাগিব। বেলেগ ৰ'দ দিছে কিন্তু আজি। কাপোৰ বান্ধি লওঁ মূৰত, কোলা পৰি যাবি নহ'লে। এয়া পথাৰলৈ গৈ আছোঁ। আমাৰ ৰোৱনীসকল গৈ আছে। 2 বিঘা মাটি শেষ কৰিব লাগিব আজি লগাই দেই। কিন্তু বোকা হৈছে না, বোকা সুনিতা আহিলে বুজিছ নে? আহি গ'ল আপোনালোকৰ মৰমৰ সুনিতা পাটৰ আজলি খুৰী আহি আছে। মই তেওঁক স্বাগতম জনাবলৈ গৈ আছোঁ। আহি আছে, ইতিমধ্যে পথাৰ পাইছে। হিয়া আপোনালোকৰ মৰমৰ সুনিতা পাটৰ আহি আছে। আজি ধান ৰুব সুনিতা পাটৰে। তেওঁক আমি দেখুৱাম কেনেকৈ ধান ৰুৱে। ধান বেয়া স্পীড ৰুব জানিব, কৈছে নাই? এয়া মই সুনিতা পাটক আজি মই স্বাগতম জনাই লৈ আহিছোঁ। গৰম বল বল। এই গছৰ চাত কি হ'ব নাই? ইমান দেৰি হ'লে গৰমৰ কাৰণে দেৰি হৈছে, ইমান ৰ'দ দিছে। আজি গম পাবি নহয়, কোলা পৰি যাবিগৈ। এয়া দেই আপোনালোকৰ মৰমৰ আজলি খুৰী আজি ধান ৰুব। আগতে ধান ৰুই পাইছা? ৰুইয়ে থাকোচোন। আজি কিন্তু গৰম বেছি। আজি এপালি পাবি কিন্তু দেই। হেৰি নহয়, ভাল গান দুটামান গাই শুনাব লাগিব আজি দেই। তোৰ লগতে মই এটা গাম। পিছত গাবি, মই তোৰ লগত এটা গাম কিন্তু। এয়া আপোনালোকৰ মৰমৰ আজলি খুৰী খ্যাত সুনিতা পাটৰ আজি ধান ৰুবলৈ গৈ আছে। বোকা ভালে যাবি। এয়া আপোনালোকৰ মৰমৰ আজলি খুৰী, আপোনালোকে নিশ্চয় চিনি পায়। আৰু এয়া পথাৰত নামিছে এতিয়া ধান ৰুবলৈ গৈ আছে। কঠীয়া দুটালে গামোচা এখন মাৰি ল'ব লাগিছিলে মুখত, যি ৰ'দ দিছে। এটা লৈ আহ লগতে। এয়া আজি ধান ৰুব, চাই থাকোঁ। গামোচাখন দি দে। এয়া ৰোৱনীসকলে ধান ৰুই আছে। বহুতখিনি ৰুলে কিন্তু দেই, ময়ো কম পৰা নাই। একদম এইয়া শেষলৈকে যাব মানে আঁতৰাই দিছোঁ। বহুত লগালে কিন্তু এতিয়া এবিঘামান লগালে, হৈ যাব আজি। এয়া সুনিতা পাটৰ এয়া ধান লগাইছে, চাওক। ভোক লাগিছে চাগে ন?
মই এতিয়া চাহ এটা লৈ আহিমগৈ চাহ আনিবলৈ যাওঁ তহঁতৰ ভাগ্য ভাল দে সুনিতা পাতৰ লগত ধান লগাব পাৰিছ ৰোৱনীসকলৰ ভোক লাগিছে মোৰো ভোক লাগিছে ৰাতিপুৱা অকণমান চাহ খাই গুচি আহিলোঁ এতিয়া অলপ ডাঠকৈ চাহ অলপ আনিবলৈ যাওঁ চাহখিনি আনি খুৱাই বৈ লৈ বৰশী বাব লাগিব দুপৰীয়া সাঁজটো খাব লাগিব নহয় যি পাওঁ আৰু এতিয়া চাহ খাম মানে ৰোৱনীখিনি মই আহি পোৱা আগতে গছৰ ছাঁত বহি আছে এয়া সকলোৱে চাহ খাবলৈ বহিছে এতিয়া মানে গছৰ ছাঁত বহি লৈছোঁ যিহে ৰ'দ দিছে আজি বাহ এয়া সুনিতা পাতৰ চাহ খাইছে বব লৈ আহিছোঁ আৰু হেৰি আছে দে ব্ৰেড আছে ব্ৰেড খাবি দিয়ক ইমান গৰম দিছে আকৌ আজি দেখা দে গৰম খাব লাগে দে তেতিয়াহে গৰম বাঢ়ি হৈ যাবগৈ ভণ্টিয়ে মই গান গাম তনে নাচিবি দে আজি দে হৈ গ'ল চাহ খাই হৈ গ'ল এতিয়া সকলোৱে এতিয়া অলপ আৰাম কৰি লওঁ তাৰপিছত আকৌ যুদ্ধত যাবই লাগিব আচৰিত গৰম দিছে আজি দে তামোল খাই লওঁ চবৰ চাহ খা হৈ গ'ল না সুধো হ'ল আচ্ছা এতিয়া আমি কিনো কৰিবা ন তামোল নালাগে গীত এটা গাই লওঁ দে ৰচোন গাবাই লাগিব আজি তাৰমানে তলত গান গাই পোৱা নাইতো এই হেৰিটোকে গাচোন এই তই সকলোৱে শুনক আকৌ এবাৰ এই মানে ভাইৰেল হোৱা গীতটোকে গাচোন ধুনীয়াকৈ এবাৰ বিচাৰিছোঁ কাষৰতে এইটো গাম দে গা বিচাৰিছোঁ কাষৰতে সদায় তোমাৰ শুনা শিকিব মজা ফুলিব দিয়া তুমি মোলে অময়া মৰম নাচিব দিয়া দুখ চকুতে তুৰুণিহে পাহ বিচাৰিছোঁ কাষৰতে সদায় মজা আজি গাই দিলো সুনিতাৰ লগত গীত গাই দিলো চাপৰি ভাল লাগিছে আৰু এই চা ই আকৌ মই এইখিনি গান শুনিব লাগিছে সুনিতা পাতৰ গান খুব ভাল পায় মানে ন এই আৰু এটা গান বঢ়িয়া লাগিছে সকলোৱে শুনিব বিচাৰে না তোৰ গান দে গা এইবাৰ মই আপোনালোকৰ আগত মন্দিৰা লিহিৰ বাইদেউ গীত অকণমান গাই দিছোঁ চানচা দে অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে হৈ গ'ল এতিয়া সুনিতা পাতৰ লগত গীত গালোঁ তাৰপিছত এতিয়া আকৌ পথাৰলৈ যাব লাগিব ধান ৰুব লাগিব বহুত ৰ'দ দিছে বেছি সময় নালাগে দেই অলপ সময় ৰুই পেলাই গুচি আহিবি বহুত ৰ'দ দিছেতো পথাৰলৈ গৈ আছোঁ বৰশী অলপ বাওঁগৈ দে তেতিয়াহে মাছ খাব পাম আৰু দুপৰীয়া বৰশী অলপ বাওঁগৈ মই অলপ বৰশী বাই লওঁ দুপৰীয়া সাঁজটোৰ কাৰণে চাওঁ কি ভাগ্যত মিলে দুটা এটামান যদি পাওঁ হৈ যাব বহুত ভাগৰ লাগিছে বৰশী বাম এতিয়া মাছ পাওঁ নে নাপাওঁ সিহঁতৰ ভাগ্যৰ কথা আৰু দেই পালে খাব পাব নাপালে নাই আৰু
মাগুৰ মাছৰ গু Oh my god! Ôi con duta ôi con là gì ভাল দে খাই খাব পাৰিব ঐ দুটা ঐ গল হৈ গ'ল এতিয়া 12টা বাজু গৰমটোও বেছি গতিকে এতিয়া ঘৰলৈ যাওঁ ভাত খাব লাগিব ভাতটো ইয়াতে খাম বুলি ভাবিছিলোঁ কিন্তু অলপ গৰমটো বেছি আৰু গছৰ ছাঁটো কম যে গতিকে ঘৰতে ভাতকেইটা খাম দেখিছে নহয় ডাঙৰ মাছ মাৰি থৈছোঁ দুটা ভালদৰে খামগৈ এতিয়া গা পা ধুই ল'লোঁ এতিয়া ভাত খাব লাগিব ভাত ৰান্ধি আছে বাঢ়ি আছে মানে বা আচৰিত গৰম লাগিছে দেই আপোনালোকৰ গৰম লাগিছে নাই এয়া ভাত বাঢ়িছে আজি মানে বাৰান্দাতে খাম ৰ'দটো ইমান গৰম এই ভিতৰত থাকিব নোৱাৰি ৰ'দটো বেছিকৈ দিছে যে বাহিৰতে ভাত বাহিৰত নহয় মানে মোৰ ঘৰৰ বাৰান্দাত ভাত খাম এয়া ভাত বাঢ়ি আছে এয়া দালি আৰু কোমোৰা মোৰ ঘৰতে লাগিছে কোমোৰা লোকেল একদম মজা ফ্ৰেছ কোমোৰা তাৰপিছত এয়া অথনি দেখিছিলে নহয় বৰশী বাই আনিছিলোঁ মাছ মাছৰ মোৱাটো দিছে মোক মালে আৰু এইটো বেয়া দিছোঁ আৰু দেই একদম ঘাম ওলাই গৈছে চাহ আৰু তাতে নিজে মাৰি অনা মাছ মানে সোৱাদটোৱে বেলেগ নহয় বৰশী বাই এবাৰ খাই চাবচোন বাৰু নিজে বৰশী বাই মাছ আনি খাই চাবচোন বেলেগ টেষ্টি ঘাম উলিয়াই দিছোঁ বেয়া দিছোঁ হৈ গয়া ভাত খাই হৈ গ'ল এতিয়া মচলি চ সকলো হৈ গ'ল ভাত খোৱা বোৱা হৈ গ'ল আৰু এতিয়া এই পদূলিখন মেইন ৰাস্তাৰ ওচৰতে সকলোৱে মানে গছৰ ছাঁলৈ আহিছে এয়া গাড়ী গৈ আছে আৰু গছৰ ছাঁতে আচ্ছা ঐ টাটা দে বাই হৈ গ'ল থেংক ইউ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব তাৰপিছত আৰু তেনেকুৱা নতুন ভিডিঅ' আপোনালোকলৈ আপলোড দিবৰ কাৰণে আপোনালোকে নিশ্চয় অকণমান মৰম চেনেহ আগবঢ়াব বুলি মই